সেই গাইছ আজি মানে সাইকো পাৰ্কৰ কাৰণে শ্বুটিং কৰিব আহিছিলোঁ বৈশিষ্ট্যৰ পিনে আৰু আহোঁতে মানে এটা কামত ফাঁচি গ'লোঁ আমাৰ মানে যিজন ডাইৰেক্টৰ দাদা আছে তাৰ মানে অলপ কাম আছে এই বিজেপিৰ পাৰ্টিৰ ইয়াতে কিবা অলপ কাম আছে তো সেই কামটোৰ পৰা আহি লওক আপোনালোকক কৈছোঁ যে সাইকো পাৰ্কটো কেতিয়ালৈকে আহি পাব আৰু গাইছ এনেকৈ ৰখি বহুত টাইমে হ'ল আহাই নাই এতিয়াও মাথা চাথা বিষাই গৈছে 2000 years later আহিছিলোঁ গাইছ এইটো আমাৰ ডাইৰেক্টৰ দাদা আধা ঘণ্টাৰ বেছি হ'লে গাইছোঁ এতিয়া একলা ৰখি কিনে বহি আছোঁ ভালো লগা নাই বাকী আৰু গাইছ চব কাম শেষ হ'ল এতিয়া আৰু আমি ঘৰত যাবলৈ আপোনালোকে টাইমটো চাই ল'ব পাৰে 9টা বাজি গ'ল বাকী ডাইৰেক্টৰ ভাই পাৰ্কটো খান কেতিয়ামানক লাগে আহিব কৈ দিয়ে একবাৰ পাৰ্টটো অঁ পাৰ্টটো আহি যাব দিৱালীৰ আশে পাশে আহি যাব গাইছ খুলিলেতো আপোনালোকক ক'লৈ দেৱালীৰ আশে পাশে পাৰ্কটো খান আহি যাব এতিয়া আপোনালোকে চাব আৰু বাকী ওৱানখানে বহুত মৰমৰ ছাপোৰ্ট দিলে সেইকাৰণে ভাল লাগিল এতিয়া আৰু গাইছ ঘৰত কিন্তু দিনটো বহুত কষ্ট হ'ল বাই বাই গাইছ